নমস্কাৰ, মই বিকাশ জয়শ্ৰী মহাকাল। আজি আমাৰ মাজত এগৰাকী খুব কণমানি শিল্পী উপস্থিত হৈছে আৰু তেখেত বহুত জনপ্ৰিয় হয় আৰু আপোনালোকে খুবেই পৰিচিত। আজি তেখেত আমাৰ মাজত আহি পিনি উপস্থিত হৈছে। তেখেতক আমি বহুত ধন্যবাদ জনাইছোঁ আমাৰ টীমৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা। আৰু তেখেতৰ পৰা আমি নামটো জানি তেখেতৰ যিটো এটা সংগীত জগতৰ লগত খুবেই এটা ভাল সম্পৰ্ক আছে, সেই কথাখিনি আমি ভালকৈ জানিম তেখেতৰ মুখৰ পৰা। তেওঁ যিখিনি গান গায় বা বিয়ানাম গাব, গোটেইখিনি আপোনালোকে শুনি থাকক আৰু ভিডিঅ'টো চাই থাকক। যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, কমেণ্ট আৰু শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণামিকা বৰবৰা। হয়, আৰু ঘৰ? মোৰ ঘৰ কাকজান দপকাচৰা গাঁৱত। হয়, কিহত পঢ়ি আছা? মই এতিয়া ক্লাছ 5লৈ পাইছোঁ। হয়, কোন স্কুল হয়? শংকৰদেৱ শিশু নিকেতন, কাকজান, কমাৰখাটুৱাল। হয় ন। আজি আমাৰ মাজত তুমি উপস্থিত হৈ তোমাৰ অনুভৱ কেনেকুৱা, মানে কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। যিহেতু খুব ধুনীয়া সুন্দৰ মানে বিহুনাম গোৱা আৰু বিয়ানামো গোৱা। তোমাৰ খুবেই এটা পৰিচিত বিয়ানাম আজি অলপমান দিনৰ আগত যথেষ্ট ভাইৰেল হৈছিল। সেই গানটো আমি এবাৰ শুনিম তোমাৰ মুখৰ পৰা। আৰু ঘৰত তোমালোকৰ কোন কেনেকে আছে? মোৰ মা, দেউতা, ককা আৰু মই আছো। হয় ন, খুবেই সুন্দৰ। আৰু ছোৱালীজনী বহুত সুন্দৰ হয় আৰু তেখেতৰ ভইচটো তাতকৈও সুন্দৰ হয়। আপোনালোকে ভালকে ভিডিঅ'টো চাওক। আৰু তুমি এতিয়া বিয়ানাম গাবা নে বেলেগ কিবা গাবা প্ৰথমতে? মই প্ৰথমতে ভূপেন্দ্ৰ সংগীত গাম। ঠিক আছে, ধুনীয়াকে কোৱা। অস্ত্ৰ আকাশৰে সপোন ৰহন হানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী, বয়ে যায়, বয়ে যায়, বয়ে যায়। অস্ত্ৰ আকাশৰে সপোন ৰহন হানি, কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখী ৰহনবোৰ দিয়ে ছটিয়াই। দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস, কত যুগৰ শত আশাৰ নিৰাশাৰে নিশ্বাস। লক্ষ যদি দিগন্তত শিল্পী হে তোমাৰ, লক্ষ যদি দিগন্তত শিল্পী হে তোমাৰ, পদুমৰে পান চুই চপুৱাই এবাৰ দেখিবা জীৱনৰে, দেখিবা জীৱনৰে দিগন্ত পাৰ। বেলি যে যায়, বেলি যে যায়, বেলি যে যায়। অস্ত্ৰ আকাশৰে সপোন ৰহন হানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী, বয়ে যায়, বয়ে যায়, বয়ে যায়। অস্ত্ৰ আকাশৰে সপোন ৰহন হানি। ধন্যবাদ। খুব সুন্দৰকৈ তেওঁ কণ্ঠৰে গীতটি শুৱলা কৰি তুলিছে আৰু এনেকৈ সদায় তাই গীত গাই পৰিৱেশন কৰি আহিছে আৰু বহুত জেগাত তেখেতে গীত পৰিৱেশন কৰি পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে। বৰ্তমান এতিয়া তোমালোকৰ যিখিনি তোমালোকৰ গান বা তুমি যিখিনি বিয়ানাম বা গান গোৱা বা গীত গোৱা, সেই গীতখিনি তুমি ক'ৰবাত শিকিছানে নে নিজে ঘৰতে প্ৰেক্টিছ কৰা? শিকিছা?
তোমাৰ গুৰু কোন হয়? মোৰ প্ৰশান্ত ছাৰ প্ৰশান্ত ছাৰ। ক'ৰ হয় তেখেত? কমাৰখাটোৱাল। কমাৰখাটলা। তেখেতৰ ওচৰত তুমি ৰিহাৰ্চ কৰিছা। হয়। এতিয়া তুমি যেতিয়া বিয়ানাম গাইছিলা, বিয়ানামটো তুমি যেতিয়া গাইছিলা প্ৰথম, তেতিয়াও তুমি ক্লাছ কৰি আছিলা নে তেতিয়া ক্লাছ কৰা নাছিলা? প্ৰথমটো বিয়ানামত মই ক্লাছ কৰা নাই, হয়, তাৰ হয়। পাছৰটোৰ পৰা মই ক্লাছ কৰিছোঁ। হয়, হয়। সেই বিয়ানামটো যেতিয়া তুমি গাইছিলা, সেই গানটো গাওঁতে মানে তুমি কি ভাবি গানটো গালা বা কেনেকৈ তোমাৰ মনত আহিলে যে মানে সেই গানটো গাবলৈ ক'ত উৎপ্ৰেৰণা পালা? মোৰ মানে তাৰ এসপ্তাহমানৰ পিছতে মোৰ বাৰ বিয়া দেই। হয়, হয়। তেতিয়া মোৰ মনত পৰিছিলে আচ্ছা। আৰু দেউতাই অকণ সহযোগ কৰি দিলে। হয়, 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 হয়। তোমাৰ বা বিয়াত তুমি মানে প্ৰথম বিয়ানাম গাইছা আৰু বিয়ানাম গাইছা আৰু আচ্ছা। যথেষ্ট সুন্দৰ কথা। আচলতে সৰস্বতী মায়ে তেওঁক কণ্ঠত লাগ দিছে আৰু তেওঁ বহুতেই মৰমীয়াল হয় আৰু সেইবাবে চাগে ভগৱানেও তেওঁক আশীৰ্বাদ প্ৰদান কৰি আমাৰ আগত গীত পৰিৱেশন কৰি যাবলৈ তেওঁক শক্তি প্ৰদান কৰিছে। তুমি এবাৰ বিয়ানামটো অকণমান গুণগুণাই দিয়া। এজনী ছোৱালী মাথো দেউতাৰ মৰমৰ ৰামচন্দ্ৰই সেন্দুৰ দিলে কৰিলে নিজয় ৰামে দিয়া হীৰৰ সেন্দুৰ নিজৰ কৰি লৈ আজি বাইদেউ গুচি যাব দেউতাক এৰি থৈ মায়ে তোমাক জন্ম দিলে কৰিলে ডাঙৰ খুৱালে বুৱালে তোমাক পাহৰি ভাগৰ জীৱন ভৰাৰ দিন হীৰেৰে বয় শুনাচোন বাইদেউ দেউতাই কয় তই গুচি গলে মোৰে মাজনী উদং হৈ পৰিব মোৰে ঘৰখনি শুনাচোন বাইদেউ মায়ে কয় সুখেৰে থাকিবি মাজনী তয়ে মোৰ আছিলি বুকুৰে আপোন তই গুচি গলে থাকিব কোন থাকিবা বাইদেউ ৰামচন্দ্ৰৰ ঘৰত আইব পাই ভাই ককাই ৰাখিবা মনত। ধন্যবাদ। খুব সুন্দৰ হৈছে। ইমান ধুনীয়াকৈ তেওঁ বিয়ানামটো গাইছে মানে ওচৰৰ পৰা শুনাজনে আচলতে বেছি অনুভৱ কৰিব পাৰিব
মোৰ নিজৰে মানে ইমান এটি কণমানি ছোৱালীয়ে ইমান ধুনীয়াকৈ বিয়ানামটো গাই তুলিছে আৰু কি ক'ম, ভাষা নাই ক'বলগীয়া। আমি তেওঁক এটাই ক'ব পাৰিম যে সদায় তেনেকৈ তেওঁ গীত পৰিৱেশন কৰি ৰাইজৰ মাজত উজ্জ্বলিত হৈ থাকক। আৰু তাৰপিছত তোমাৰ স্কুলত যেতিয়া তুমি বিয়ানাম গালা তুমি তাৰপিছত স্কুল যোৱা, তোমাক ছাৰ বাইদেউহঁতে কি কয় তেতিয়া? কয় অ, প্ৰণামিকা তুমি বিয়ানাম গালা? হয় এনেকে কয়। মানে আচৰিত হৈ যায় প্ৰথম যিটো উলিয়াইছিলে ন। হয় হয় হয়। মানে চবে আৰু লগৰ খিনিয়েতো ক'বই নালাগে। তুমি ইমান ধুনীয়াকে গাইছা এনেকে বুলি কয়। মোৰ বেষ্ট ফ্ৰেণ্ড জনীয়ে মানে গম পালে দেই, হয়, তাই হয়। প্ৰথমতে দেখিলে ভিডিঅ'টো, উম, গোটেই স্কুলখনকে কৈ দিলে। গোটেই স্কুলখনে কৈছে প্ৰণামীয়ে বিয়ানাম গাইছে, প্ৰণামীয়ে বিয়ানাম গাইছে। তাৰপিছত ছাৰ বাইদেউসকলেও চাগে কৈছে চাগে তোমাক এবাৰ অকমান গাই দিয়া এনেকে বুলি কয় নেকি? কয় ন, গাই দিয়া। এতিয়া একেখন স্কুলতে পঢ়ি আছা নে তেতিয়া বেলেগ স্কুল আছিলে? হয়, একেখনে। এতিয়া চাগে তোমাক ছাৰ বাইদেউসকলে চাগে এতিয়াও সিমানেই মৰম কৰে আগত যিমান কৰিছিলে ন? এতিয়া স্কুলত ফাংচন চাংচন হলে তুমি গান চান পৰিৱেশন কৰা? গান গাওঁ, গান নাচো কেতিয়াবা। হয় নেকি? ডান্সো কৰা তুমি ন? খুব সুন্দৰ কথা কৈছে তেখেতে। গান গোৱাৰ লগতেও নিজক ইমানেই ধুনীয়াকৈ তুলিছে, উৎফুল্লিত কৰি তুলিছে যে তেখেতে ডান্সো কৰে। আৰু খুব সুন্দৰ কথা সেইটো, গান গোৱাৰ লগত একেলগে ডান্সো কৰিছে তেওঁ। আৰু তাৰপিছত এতিয়া তোমাক বিয়ানাম গাবৰ কাৰণে তুমি এনে বিয়ানাম গাবৰ কাৰণে ক'ৰবাত যোৱা নেকি? মানে বিয়ানাম চিয়ানাম গাবৰ কাৰণে ক'ৰবাত তোমাক ইনভাইট কৰে ন? মানে ষ্টুডিঅ' বা ক'ৰবাত লাইভৰ কাৰণে তেনেকে তোমাক মতা হয়, তুমি যোৱা তেনেকে নোৱা হয়? হয় নিশ্চয়। খুব সুন্দৰ কথা, এনেকৈ কাম কৰি যোৱা। আৰু ইয়াৰ পিছত তুমি বিহু গীত এটা গোৱা ধুনীয়াকৈ। ই সূৰ্যলৈ সেৱা কৰো সমনীয়া, ঐ চন্দ্ৰলৈ সেৱা কৰো, শদিয়া ৰাজতে চাৰিওহাল গোসানী ঐ এটালৈকো সেৱা কৰো। লাই লিহিৰি আমে পাত সলালে, লাই লিহিৰি চামে পাত সলালে, লাই লিহিৰি বিৰিষে লগালে, বিৰিষে লগালে মাত, লাই লিহিৰি কপৌ ফুল ফুলিলে, লাই লিহিৰি বিহুতি আহিলে, লাই লিহিৰি গৰিকে লগালে, গৰিকে লগালে মাত, পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলো মই, বহিনো তাঁতৰ পাতত, এইখনি মোৰ গামোচা নিলিখিলেই কপালত, চেনাই মোৱা ঢোলৰ মাতে বলিয়া কৰে, চেনাই মোৱা পেপাৰ মাতে বলিয়া, পেপাৰ মাতে বলিয়া কৰে, আলিয়ে নাযাবি মাধ অবিঐ বালিয়ে, কাটিবই বালিয়ে, কাটিবই পথাৰেদি নাযাবি, পথাৰেদি নাযাবি বোকা, দলনিয়ে গলে মাধ বিঐ আছে মহ, হৰগুৱালৈ আছে মহ, হৰগুৱালত ছোৱালী ঐ জোকোৱাত, ছোৱালী ঐ জোকোৱাত চোকা, সৰু ফুল ফুল ফুলি আছে, সৰু ফুল চিঙু চিঙু লাগে, সৰু ফুল চিঙিবই খোজোতে, সৰু ফুল মনত বেজাৰ লাগে, মনত বেজাৰ লাগে মোৰ, মনত বেজাৰ লাগে, মনত বেজাৰ লাগে মোৰ, মনত বেজাৰ লাগে
মনত বেজাৰ লাগে মোৰ। ধন্যবাদ। খুব সুন্দৰকৈ তেওঁ গীতটি গালে ওচৰত শুনি থকা জনে গম পায় কিমান ধুনীয়াকৈ তেওঁ গীতটি পৰিৱেশন কৰিছে তোমালোকৰ যেতিয়া বিহু চিহু হয় গাঁৱত বিহু হয় বহাগৰ বিহু হয় যেতিয়া তোমালোকে বিহু চিহু মাৰিব যোৱা নে যোৱা ন তুমি তেতিয়া মানে তোমাকতো চাগে গাঁৱৰ মানুহে কয় যে আজি মানে আমাৰ চোতালত ইমান ধুনীয়া এজনী ছোৱালী ওলাইছেহি আৰু ধুনীয়াকৈ বিহু চিহু গোৱা বহুত ভাল পাই চাগে ন কিবা কয় নেকি তেতিয়া যাৰ ঘৰলৈ যোৱা বিহু গাবলৈ কয় কি বুলি কয় মানে বহুত ধুনীয়া আৰু তাৰপিছত কেতিয়াবা ভিতৰলৈ মাতি ক'ব বৰ ধুনীয়া গাইছা দেই আকৌ আমাৰ মানে কেতিয়াবা এই ঢাৰিগাঁৱত গাবলৈ আহো ন তেতিয়া মানে 100 টকা আৰু পুৰা চাহ তাহ খুৱাই মানে ক'ব নোৱাৰি ধুনীয়াকে দিয়ে আৰু সৰু হৈ আছে যিহেতু আৰু তেওঁ মানে বিহু চিহু হ'লে মেলিলে গাঁৱত বিহু যেতিয়া গাব যায় তেতিয়া মানে তেওঁক ভিতৰলৈ ধুনীয়াকে মাতি নি পানি শুশ্ৰূষা কৰি আৰু ছোৱালীজনী মানে মাতটোতো শুৱলাই আৰু বাকী তেওঁ দেখিবলৈ কিমান সুন্দৰ আপোনালোকে দেখিছে ৰাইজ আৰু আমি আজি কি ক'ম বিশেষ ক'বলগীয়া একো নাই তেখেতৰ ভিডিঅ'টো চাই আপোনালোকে গম পাইছে আৰু ইয়াৰ পিছত তুমি এতিয়া বিহু নাম গালা তাৰপিছত বিয়ানাম গালা এতিয়া আৰু কি গান গাম বুলি ভাবিছা মই জুবিনদাৰ এটি গীত গাম জুবিনদাৰ এটি গীত গাম খুবেই আমাৰ হিয়াৰ আমঠুৰ এটা গীত ইমান কণমানিজনীয়ে কেনেকৈ ধুনীয়াকৈ গাব আপোনালোকে ভিডিঅ'টো চাই থাকক ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ দাৰে দাৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো সপোনৰ আজি শতবাস্তব্ধ জীৱনৰ পথ আজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতেই বিলীন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ মায়া মাথো এতিয়াৰ যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ মায়া মাথো এতিয়াৰ যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত সূৰুজৰ দিবা স্বপ্ন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে
ৰাতিপুৱাবলে কিমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ ধন্যবাদ বহুত ধুনীয়াকৈ ৰৈ ৰৈ বিনালে গানটো আমাৰ জুবিন দাৰ যিটো গান গীতটি গাই তুলিছে তেওঁ আৰু ইয়াৰ মাজতে ৰৈ ৰৈ বিনালে গানটো গালে কাৰণে মই তোমাক কেইটামান কথা সুধো যিহেতু তুমি জুবিন দাক ভালকৈ চিনি পোৱা যে জুবিন দা এজন আমাৰ ভাৰতৰ এজন ইমান প্ৰতিভাশীল ইমান আমাৰ মৰমৰ আমঠু আৰু তেখেত যেতিয়া ঢুকাইছিল তেতিয়া তুমি ঘৰত মানে তেতিয়া তুমি যেতিয়া শুনিছিলা যে জুবিন দা আমাৰ মাজত নাই তেতিয়া তুমি তোমাৰ মাজত তোমাৰ অন্তৰত কিবা চিন্তা বা তোমাৰ মাজত কিবা কথাই মনলৈ আহিছিল নেকি যে জুবিন দা আমাৰ মাজত নাই বহুত বেয়া লাগিছে দুখ প্ৰকাশ কৰিছা যিহেতু তুমি এজনী শিল্পী হয় আৰু শিল্পী সমাজৰ তেওঁ আমাৰ এজন বহুত ডাঙৰ গুৰু এতিয়া তোমাৰ কেনেকুৱা অনুভৱ হৈছিল যে জুবিন দা ঢুকাই গ'ল বহুত বেয়া লাগিছিল নেকি মই মানে কিনো কৰো কি কৰিব লাগিছে তাৰপিছত মানে মোৰ বায়ে ঘৰত গৈ কৈছিলেগে মায়ে বিশ্বাস কৰা নাই মই বডিঘৰলৈ দৌৰি আহিছো মই মানে তেতিয়া বডিঘৰলৈ গৈছিলো তেতিয়া মানে বহুত দুখ লাগিছিলে যিহেতু তুমি সৰু ছোৱালী জুবিন দাৰ গীত চিতবিলাক শুনি মেলি থাকা তেওঁক ভালকে তুমি চিনি পোৱা মানে চিনি পালা দুখ লাগিলে চাগে কন্দা কটাও কৰিছিলা নেকি তেতিয়া কৰিছিলো বাৰু কন্দা কটা কৰিছিলা ন নিশ্চয় কিয় নাকান্দিব চবেই কান্দিছে আমাৰ হাৰ্ট কিঙৰ যেতিয়া চবেই খবৰটো পাইছিল বেয়া খবৰটো তেতিয়া চবৰে মনত এটাই কথা আহিছিল যে জুবিন দা আমাৰ মাজত নোহোৱা হৈ যোৱাটো এটা মিছা কথা যিহেতু তুমি এতিয়া যিটো সৰু বয়সৰ ছোৱালী তুমি এতিয়া তোমাৰ বয়সৰ চাগে মে বি বহুত ল'ৰা ছোৱালীয়ে মোবাইলটোত বেছি এটা গুৰুত্ব দিয়ে আৰু মোবাইলটোত অকণমান চাই মেলি থাকে আমি সেইটোক লৈ বেয়া বুলি ক'বলৈ নাযাওঁ কিন্তু তুমি ভাবা নেকি যে মোৰ বয়সৰ ছোৱালীয়ে মই যেনেকৈ গান গাওঁ তেখেতলোকেও তেনেকৈ গীত গাব পাৰিব বা বেলেগ গীত নেগালেও কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব তুমি আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আজি তুমি সেই কণমানি ল'ৰা ছোৱালীবিলাকলৈ কিবা এটা বাৰ্তা দিয়া যে মই যেনেকৈ গীত পৰিৱেশন কৰি আহিছোঁ তেখেতলোকেও চেষ্টা কৰক হয় আৰু নিজৰ নিজৰ যি অভিজ্ঞতা আছে সকলোৰে মাজত দেখুৱাব লাগে হয় হয় আৰু এইবোৰ মোবাইল এইবোৰ চাব নালাগে অকণমান চালে একো নহয় কিন্তু বেছি দেৰি চাব নালাগে খুব সুন্দৰ কথা কৈছে যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে বা ল'ৰা ছোৱালী বুলি নকওঁ মোবাইলটো এটা ইম্পৰ্টেণ্ট বস্তুৱেই বহুত মোবাইলটোৰ পৰা ভাল কামো হয় আৰু তেখেতে যিহেতু আপোনালোকৰ সৰু সৰু কণমানিবিলাকলৈ এটা সৰু বাৰ্তা পঠিয়াইছে তেখেতে কৈছে যে মোবাইল চোৱাৰ উপৰিও ধুনীয়াকৈ নিজৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি লুকুৱাই ৰাখিব নালাগে আজিকালি ছ'চিয়েল মিডিয়া আৰু ফেচবুক ইনষ্টা আছে তেওঁলোকে মঞ্চত পৰিৱেশন নকৰিলেও ধুনীয়াকৈ ঘৰৰ পৰাই আমাৰ আগত প্ৰতিভাবিলাক দেখুৱাব পাৰে আৰু তেওঁ সেই কথাখিনি ভালকৈ আপোনালোকৰ আগত কৈছে তুমি মোবাইল বৰকৈ নোচোৱা আগতে চাইছিলো আজিকালি ইমান নিদিয়ে হয় 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 নিশ্চয় যিমানটো প্ৰয়োজন হয় সিমানটো তেওঁ মোবাইলটো চাই তাতকৈ বেছি সময় মোবাইলটোত তেওঁ সময় নষ্ট নকৰে বহুতেই ভাল কথা ভাল লাগিল তুমি আজি আমাৰ মাজলৈ আহিলা আৰু ইয়াৰ পিছত এতিয়া তুমি কি গীত পৰিৱেশন কৰিম বুলি ভাবিছা মই জ্যোতি সংগীত নিশ্চয় ধুনীয়াকৈ কোৱা মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চাহ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ মোৰ
বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ বাউলি বাৰে আউলি চুলি বাউলি বাৰে আউলি চুলি কাৰে কথা কয়ে মাতকো বুলি ৰূপ কলিয়া কুলি কাৰে কথা কয়ে মাতকো বুলি ৰূপ কলিয়া কুলি মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে ছাঁ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ তোৰে মনৰ কথা উটুৱাই আনিলো সন্ধিয়াৰ বাউলি বাৰ ধন্যবাদ অতি সুন্দৰ তেওঁ এটাতকৈ এটা গীত পৰিৱেশন ভালকৈ কৰি আহিছে আৰু খুব সুন্দৰ কে তেওঁ গীতখিনি পৰিৱেশন কৰিছে আমাৰ মাজত ভিডিঅ'টো সামৰণি হোৱাৰ আগবাঢ়ি গৈছে আমি ভিডিঅ'টো সামৰণি হোৱাৰ ফালে আৰু আপোনালোকে ভিডিঅ'খিনি চাই আছে আৰু লাষ্ট তেওঁ আৰু এটা ধুনীয়া গীত গাব যিটো গানে আপোনালোকৰ হৃদয় চুই যাব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তাৰপিছত তুমি কি গান গাবা তেওঁ এতিয়া আমাৰ মাজত এটি বড়ো গীত পৰিৱেশন কৰিব যিহেতু আমাৰ মাজত আজিলৈকে বড়ো গীত পৰিৱেশন কৰা নাই আৰু তেওঁ নিজৰ যিটো ভইচ সেই ভইচটোক লৈ পিনি আপোনালোকে এই বড়ো গীতটি উপভোগ কৰক ধুনীয়াকৈ গাব গোৱা দেহৰংজা 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 নংগু ৰংজা হাইলা হুইলা মাসাদু নংগু মাসা হাইলা হুইলা মাসাদু নংগু মাসা দেহরংজা 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 নংগু রংজা হাইলা হুইলা মাসাদু নংগু মাসা হাইলা হুইলা মাসাদু নংগু মাসা রাভাঙা রাইনি হারিমুয়ারি মাসা নং সাইবু মাসা রাভাঙা রাইনি হারিমুয়ারি মাসা নং সাইবু মাসা নংগু মাসা nanggu masa deherangja 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 nanggu rangja haila huila masadu nanggu masa haila huila masadu nanggu masa haila huila masadu nanggu masa ধন্যবাদ খুব সুন্দৰ একচুৱেলি বহুতে বড়ো গানটো বুজি নাপাব চাগে বড়ো গানটো তুমি ক'ৰ পৰা শিকিছা বড়ো গানবিলাক পৰিৱেশন কৰিবলৈ মোৰ স্কুলত শিকাইছিলে স্কুলত শিকাই আছে ন আগে পিছে তেনেকৈ বড়ো গান শুনা নাই আজি তেখেতৰ মুখৰ পৰা বড়ো গানটো শুনিলোঁ যদিও আমি বুজি পোৱা নাই কিন্তু বড়ো গীতটি য'ত বড়োৰ মানে গান শুনা হয় তাত চাগে খুবেই পৰিচিত গান এইটো আৰু ভালেই লাগিল গানটো শুনি পেলানি এটা আনকমন আমি গান শুনিবলৈ পালোঁ তেখেতৰ মুখৰ পৰা আজি আমাৰ মাজত তেওঁ উপস্থিত হ'ল যেনেকৈ তেওঁ আমাৰ মাজত সদায় গীত পৰিৱেশন কৰি আহিছে আপোনালোকে তেখেতক মৰম দিছে এনেকৈ আগলৈকে তেখেতক মৰম দিয়ক আৰু অসমৰ ৰাইজৰ পৰা তেওঁ তুমি কি বিচাৰা মানে আমাৰ অডিয়েঞ্চক তুমি কি ক'ব বিচাৰা তোমাৰ গানখিনি শুনিলে ভাল পাবা নে বা তোমাক এতিয়া যিখিনি মৰম দিছে তাতকৈ আৰু বেছি মৰম লাগে নেকি তোমাক এবাৰ কৈ দিয়া অডিয়েঞ্চক আশা কৰোঁ মোৰ ভিডিঅ'বোৰত আপোনালোকে মৰম দিয়ে এনেদৰে সদায় মৰম দি থাকিব যাতে মই আগবাঢ়ি যাওঁ নিশ্চয় তেওঁ সুন্দৰকৈ আপোনালোকৰ আগত এটি প্ৰস্তাৱ ৰাখিছে তেখেতে যি সৰু মানে এটা সৰু এখন গাঁৱৰ পৰা তেওঁ ওলাই আজি এটা ইমান ডাঙৰ মঞ্চত উপস্থিত হৈছে মানে আমাৰ ষ্টুডিঅ'টোৰ মঞ্চৰ কথা মই একচুৱেলি কোৱা নাই ৰাইজক তেওঁ
আমাৰ ষ্টুডিঅ'লৈ অহা আগৰ পৰাই তেওঁ যথেষ্ট ভাইৰেল আৰু সমাজে অসমে বহুত তেখেতক মৰম দিছে। তেখেতে এই কথাটোৱে আমাৰ মাজত আজি ৰাখিছে আৰু আপোনালোকৰ মাজতো ৰাখিছে যে তেখেতক মৰম চেনেহ দিয়ক আৰু আপোনালোকে যদি তেখেতক যেনেকৈ মৰম চেনেহ দি আহিছে সেই মৰম চেনেহখিনি তেখেতে যদি সদায় পাই থাকে তেতিয়াহ'লে আৰু গীত পৰিৱেশন কৰিবলৈ আৰু গীত গাবলৈ তেওঁ আৰু উৎফুল্লিত হ'ব আৰু সদায় তেওঁক মৰম চেনেহ কৰি যাব আপোনালোকে। আজি আমাৰ মাজত তেওঁ উপস্থিত হ'ল, তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তোমাৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানে তোমাক সদায় ভালকৈ ৰাখক আৰু পঢ়া শুনাটো তুমি যাতে আগবাঢ়ি যাব পৰা ভালকৈ আৰু সদায় গান পৰিৱেশন কৰি যোৱা, এনেকৈ বিয়ানাম গোৱা। তোমাক সদায় আমি ভাল এটা ষ্টেজত আৰু ভাল এটা পদত চাব বিচাৰোঁ। আজি আহিলা, বহুত বহুত ধন্যবাদ আৰু ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।